ইপিনে শীঘ্ৰ ৰাজ্যত বলবৎ হ'ব নতুন কোভিডৰ SOP কঠোৰ নীতি নিয়ম সংযোজন হোৱাৰ সম্ভাৱনা ইংগিত দিলে স্বাস্থ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে সৰ্বকালৰ অভিলেখ ভংগ কৰি মঙলবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল 8,000ৰো অধিক লোক গুৱাহাটী মহানগৰীত হুৰাহুৰে বাঢ়িছে আক্ৰান্তৰ সংখ্যা এনে পৰিস্থিতিত সকলোৰে মনলৈ আহিছে এটা প্ৰশ্ন ৰাজ্য চৰকাৰে ঘোষণা কৰিব নেকি নতুন কোভিড SOP এনে সময়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিডৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ শীঘ্ৰে নতুন SOP কাৰ্যকৰী কৰাৰ ইংগিত দিয়ে লগতে লকডাউন দিয়া পৰিস্থিতি আহিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ বিশেষ উত্তৰ দিয়ে কেশৱ মহন্তে কয় যে ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই SOPত কিছু সংযোজনৰ সম্ভাৱনা আছে ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই কিন্তু সতৰ্ক হৈ থাকিব লাগিব কেবিনেটত নতুন SOP সন্দৰ্ভত আলোচনা কৰিব SOPত কঠোৰ বিধি সংযোজন হ'ব ইপিনে প্ৰতিদিনে ৰাজ্যত কোভিডত আক্ৰান্ত হ'ব পাৰে 10,000ৰো ততোধিক লোক GMCৰ অধীক্ষকৰ সতৰ্কবাণী জাৰি কৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ এটা ভয়ংকৰ খবৰ ৰাজ্যত প্ৰতিদিনে আক্ৰান্ত হ'ব পাৰে 10,000ৰো অধিক লোক হয়তো তাতকৈ বেছি হ'ব পাৰে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৰাজ্যত প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিডৰ আক্ৰান্তৰ সংখ্যা ইয়াৰ মাজতে দৈনিক 10,000 বা ততোধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে GMCHৰ অধীক্ষক ডক্টৰ অভিজিত শৰ্মাই লগতে তেওঁ কয় যে গুৱাহাটীত 40% মানুহে মাস্ক পিন্ধা নাই একাংশই নাকৰ তলত মাস্ক পিন্ধিছে সমাগম হোৱা স্থানত বেছিভাগেই মানুহে সতৰ্কতা মানি চলা হৈছে যাৰ ফলত গুৱাহাটী উত্তৰ পূৰ্বৰ হাব হোৱাৰ পৰা কোভিডৰ কেছ গুৱাহাটীত বৃদ্ধি পাইছে এতিয়া কোভিড হ'লে জ্বৰ নহ'ব পাৰে জ্বৰ নহ'লে যদি পেটৰ বিষ দুৰ্বলতাৰ লক্ষণ যদি দেখা পায় তেনেহ'লে চিকিৎসালয়লৈ আহিবলৈ আহ্বান শৰ্মাৰ তেওঁ লগতে কয় যে অখিল গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বৰ্তমান হোম আইচোলেশ্যনত আছে অখিল গগৈ এমাহৰ বাবে শিশুসকলে ঘৰত থাকক বাহিৰত যাব নালাগে অমিক্ৰণ অধিক শক্তিশালী আৰু সোনকালে সংক্ৰমিত হয় 235 জন কোভিড আক্ৰান্ত লোকে কালি GMCHৰ পৰা হোম আইচোলেশ্যন লৈছে 250 জন ৰোগীৰ GMCHত আৰু 250 জন সৰু সজাত আছে 1200 বেড GMCHত খালী আছে সৰু সজাই হাস্পতাল কালাপাহাৰা হাস্পতাল MMCH এতিয়া খালী আছে অন্য ৰোগত আক্ৰান্ত হৈ বা দুৰ্ঘটনা হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা লোকৰ কোভিডত মৃত্যু বেছি হৈছে এই সমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত কোভিড ধৰা পৰিছে আৰু সেই হেতুকে কোভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে 9 জন শিশু GMCHৰ বেবী ICUত চিকিৎসাধীন হৈ আছে এইবোৰ মন্তব্য মুখ্যমন্ত্ৰীৰ মুখত মুখে শোভা নাপায় সমালোচনা মুখৰ ৰকিবুল হুছেইন অন্যান্য কামত ব্যস্ত থকাৰ বাবে মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই দাবী অসম বিধানসভাৰ বিৰোধী উপদলপতি ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰীয়ে এতিয়া আকাশত উৰি আছে বুলি কোৱা ৰকিবুল হুছেইনে ই মন্তব্য মুখ্যমন্ত্ৰী এগৰাকী মুখেই শোভা নাপায় বুলি কয় যাত্ৰাপথ অমংগলীয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে প্ৰধানমন্ত্ৰীয়েও ৰাস্তাত বাধা পায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি এই মন্তব্য কৰে অসম বিধানসভাৰ বিৰোধী উপদলপতি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পথত যান জঁটৰ সন্মুখীন হোৱা সম্পৰ্কত বা গাড়ীৰ পৰা নামি যোৱাক লৈ এই মন্তব্য কৰে ৰকিবুল হুছেইনে নগাঁৱত মুখ্যমন্ত্ৰীয়ে ফলকৰ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে একালৰ ঘনিষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছে বনোৱা ফলক বিজেপিয়ে ভাঙিছে বুলি অভিযোগ কৰে সামগ্ৰী সমষ্টিৰ 5বাৰৰ বিধায়ক ৰকিবুল হুছেইনে জ্যেষ্ঠ বিধায়কগৰাকীৰ মতে গণতান্ত্ৰিক দেশত ফলক ভঙাটো অশুভ পৰম্পৰা মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ গৃহ বিভাগে নিয়ন্ত্ৰণ কৰিছে বেলেগ কামত ব্যস্ত থকাৰ বাবে গৃহ বিভাগটো মুখ্যমন্ত্ৰী চম্ভালিব পৰা নাই কি বুলি প্ৰশ্ন কৰে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী এতিয়া আকাশত উৰি আছে উৰি থাকক বুলি কয় ৰকিবুল হুছেইনে কংগ্ৰেছৰ উপদলপতিৰ মতে এই মন্তব্যৰ মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় একালৰ দুই ঘনিষ্ঠ নেতা এতিয়া বিপৰীত মেৰুত সময় সুযোগ পালে বিধানসভা মজিয়াত হওক বা বাহিৰতে হওক ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী বা শাসकीय পক্ষক সমালোচনা কৰা পৰিলক্ষিত হৈছে ইপিনে ভাৰতত 23 জানুৱাৰীত আহিব পাৰে কৰোনা পিক আক্ৰান্ত হ'ব পাৰে 7 লাখতকৈ অধিক লোক দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনক ৰূপ ধাৰণ কৰা সময়তে এই বিষয়টোক লৈ চৰ্চা আৰম্ভ কৰিছে যে সংক্ৰমণৰ গতি হ্ৰাস পাব পাৰে নেকি এনে অৱস্থাত আন এটা প্ৰশ্ন সন্মুখলৈ আহিছে যে জানুৱাৰী শেষত কৰোনা চৰম পৰ্যায়ৰ পুৱাৰ যি কথা বিশেষজ্ঞসকলে কৈছিল সেই অনুমান ভুল আছিল নেকি নতুন পৰিসংখ্যাক লৈ চালে ভাৰতত কোভিড-19ৰ চৰম পৰ্যায় এতিয়া
23 জানুৱাৰীত হ'ব পাৰে। কোৱা হৈছে যে এই সময়ছোৱাত দেশত 7 লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। ভাৰতত এটা দিন COVID-19ৰ 2,58,089 জন নতুন ঘটনা পোহৰলৈ অহাৰ পিছতে দেশত সংক্ৰমিত সংখ্যা বৃদ্ধি পালে 3,73,80,253 জনলৈ। সংক্ৰমণৰ মুঠ সংখ্যাৰ ভিতৰত অমিক্ৰণত আক্ৰান্তৰ ঘটনা আছে 8,209টা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা সোমবাৰে পুৱা প্ৰকাশ কৰা আপডেট অনুসৰি দেশত 29খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক এতিয়ালৈ কৰোনা ভাইৰাছৰ অমিক্ৰণ ভেৰিয়েণ্টত 8,209টা ঘটনা পোহৰলৈ আহিছে। ইয়াৰ ভিতৰতে 3,109 জন সংক্ৰমণমুক্ত হৈছে বা আন স্থানলৈ গৈছে। ইপিনে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, জানুৱাৰী দৰমহাৰ সৈতে পাব অতিৰিক্ত দৰমহা। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। দেশৰ লাখ লাখ কৰ্মচাৰীয়ে শীঘ্ৰে নৱবৰ্ষ উপহাৰ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পাবলগীয়া ডিএৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, যাৰ ফলত উপকৃত হ'ব 48 লাখ কৰ্মচাৰীৰ 60 লাখ পেঞ্চনভোগী। ইয়াৰ উপৰি জানুৱাৰী মাহৰ দৰমহাৰ সৈতে 4,500 টকা অতিৰিক্তভাৱে আহিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীক চিলড্ৰেন এডুকেশ্যন এলায়েন্সৰ সুবিধা প্ৰদান কৰা হৈছে। যদি আপুনি এতিয়ালৈ ইয়াৰ বাবে ক্লেইম কৰা নাই তেন্তে এতিয়া আপুনি সহজে কৰিব পাৰে। ইয়াৰ বাবে আপুনি কোনো অফিচিয়েল নথি দিব নালাগে। সপ্তম দৰমহা আয়োগৰ মতে চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীক সন্তানৰ শিক্ষাৰ বাবে 2,250 টকা এডুকেশ্যন এলায়েন্স প্ৰদান কৰে। বিগত বৰ্ষত কৰোনাৰ বাবে নতুন বহু কৰ্মচাৰী ইয়াৰ বাবে ক্লেইম কৰিব পৰা নাছিল। এতিয়া ইয়াৰ বাবে আবেদন কৰিব পাৰে। চৰকাৰে এই সিদ্ধান্তৰ সুবিধা 25 লাখ কেন্দ্ৰীয় কৰ্মচাৰীয়ে পাইছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে দুটা সন্তানৰ শিক্ষাৰ বাবে প্ৰতিজনৰ 2,250 টকাকৈ লাভ কৰে। যদি কোনো কৰ্মচাৰীৰ দুটা সন্তান আছে তেন্তে তেওঁৰ একাউণ্টত 4,500 টকা আহিব।